নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ। আজি যাম পথাৰলৈ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। কমলাত এতিয়া আমি ধনিয়া জলকীয়া আৰু নিমখ দি এনেকৈ বাই বনাইছে। এতিয়া আমি পথাৰত খামগৈ, আপোনালোকেও এনেকৈ খাইনে কমেণ্টত জনাবচোন। এতিয়া পথাৰলৈ যাবলৈ ওলাইছোঁ, লগত মোৰ বাও ওলাইছে। এতিয়া এইটোৱে হৈছে আমাৰ পথাৰলৈ যোৱা আহিছোঁ। সেইখন আমাৰ গোটেই পথাৰখন আপোনালোকে এতিয়া চাব। মই সেই তাৰপৰাহে দেখাইছিলোঁ বাৰু, সৰুকৈ ওলাইছিলে সেইখিনিৰ পৰা। তাৰপিছত সেয়া গোটেই আমাৰ পথাৰখন তোলা হৈ গ'ল। এতিয়া পূৰা সৰিয়হ ফুলি আছিলে হালধীয়াকৈ। তেতিয়া সময়ত ভিডিঅ' কৰা নহ'ল, কাৰণ মোৰ পৰীক্ষা চলি আছিল ন, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ সেইটো সময়ত। এতিয়া সেইবোৰ দম হৈ আছে, মানে সৰিয়হৰ যোনটো ডাল সেইবোৰ। তাৰপিছত সেইখিনিতে যোনখিনি মাটি দেখিছে সেইখিনি আমাৰ সৰিয়হখিনি। তাৰপিছত সেইপিনে এটা পুখুৰী আছে, সেইটো এটা পুখুৰী। আমাৰ কুকুৰকেইটাও হৈছে। তাৰপিছত সেইটো এটা আছে, লাগে তাৰ নাম কি? তাৰ নাম পিতাই। এতিয়া পথাৰত পূৰা চৰাই মাতি আছে, শুনিছে চাগে। আৰু আজিকালি কুলিৰো বতৰ আহিছে। কালি মই শুনিছিলোঁ কুলিৰ মাত। বায়েও কৈছে বোলে আজি শুনিছিলে ৰাতিপুৱা কুলিৰ মাত। সেইজনী বায়ে কৈছিলে মোক। তাৰপিছত সেই দুটা চৰাই চাওক। আৰু সেইপিনে গৰু পোৱালি। তাৰপিছত সেইপিনে চাওকচোন কিমান ধুনীয়া গৰু পোৱালি এটা আছে। এই চৰাইকেইটা গৰমত মাতে সিটো, আপোনালোকে চাগে শুনেই। সেই চৰাইকেইটাই গৰম দিনত মাতে, আপোনালোকে চাগে শুনে গৰমৰ সময়ত। মানে নামটো জানিলে আপোনালোকে কমেণ্টত ক'ব। আৰু সেইপিনে গৰু পোৱালি চাওকচোন কিমান ভাল লাগিছে। এতিয়া মই সেই সৰিয়হৰ ডালৰ দমটোলৈ পৰিমগৈ, আপোনালোকে চাব দেই কেনেকুৱা লাগে। আপোনালোকে বাৰু এনেকৈ পাইছেনে? সেইটোৰ নাম হৈছে পুতলা, চাওক সেইটো বহি আছে। তাৰপিছত সেইটো হৈছে আমাৰ মাথাউৰি। সেইটো ইয়াতে সন্ধিয়া বনৰীয়া গাহৰিও ঘূৰি ফুৰে। ৰাতি কেতিয়াবা আমাৰ কুকুৰবোৰে বহুত ভুকে আমাৰ কুকুৰবোৰে। আৰু ইয়াত কেতিয়াবা হাতীও আহে, বনৰীয়া হাতী। আৰু কেইদিনমান হ'ল আৰু এমাহমান হ'ল, বাঘো ওলাইছিলে শুনিছিলোঁ। এতিয়া মই ভাবিলোঁ অকণমান খেলিয়েই লওঁ, এনেই গৈ যোৱাতকৈ কিনো মস্তিটো আহিব। সেইকাৰণে পূৰা অকণমান দৌৰি ল'লোঁ গাইজ। মোৰ পৰীক্ষাৰ কাৰণে ভিডিঅ'ও দিব পৰা নাছিলোঁ। এনুৱেল এক্সাম চলি আছিলে, আৰু এই এক্সামৰ ৰিজাল্ট 27 তাৰিখে দিব। আপোনালোকেও তাৰে এটা ভিডিঅ' জনাম। গোবৰ দেখি পেলাই মই ভাবিলোঁ ঘৰলৈকো অলপ লৈ যাওঁ, ফুল পুলিত দিবলৈ হ'ব সাৰ হিচাপে। এইটো চাওক পথাৰে আহি থাকোঁতে এইটো কি দেখিলোঁ। আপোনালোকে সাপটো কি জানে নেকি বাৰু ক'বচোন। সেইটো চাওক, বগৰী লগা নাই খালি। এতিয়া এই ফুলখিনি চাওকচোন কিমান ধুনীয়া লাগিছে। মই বোলো বাক ভিডিঅ' এটা কৰিবলৈ ক'লোঁ, সেইকাৰণে ভিডিঅ' এটা কৰিলে বায়ে। এতিয়া মই গৈ আছোঁ, সেই বগৰী গছজোপা আছে, মই সেইজোপাৰ কথাই কৈছিলোঁ। মই মানে বগৰী ফুলে নে নাই তাইত চাম। আৰু ফুলবোৰ চাওকচোন কিমান ধুনীয়া। তাৰপিছত মোক পেহাই ক'লে যে এইটো মাহত বগৰী নালাগে, আৰু মানে এইটো সময়ত মানে আৰু সৰি পৰি যায়। এয়া পথাৰৰ পৰা ঘৰলৈ যাওঁ, সেয়া আমাৰ ঘৰলৈ যোৱা বাট।
এই ককাজনেও গৰু সামৰিবলৈ গৈ আছে, আমিও ঘূৰি আহিলোঁ। ঠিক আছে, ভিডিঅ'টো সামৰোঁ।